Hello guys, আজি এটা ৰেচিপি বনাই আছো আৰু ৰেচিপিটো আপোনালোকে দেখিলে গমে পাব কি ৰেচিপি হয় অলমোস্ট বনালুৱে তাৰ পিছতে মনত পৰিল যে মই আপোনালোককো দেখাও তো আহকচোন কি বনাও দেখাই আছো পিছলে এয়া মই বইল কৰি কেনে ইয়াতে থৈ দিছো আৰু এইফালে দেখিছে ইয়াতে আপোনাৰ মটৰ পিয়াজ তাৰ পিছত বিলাহি মই এনেকে একেলগে ফ্ৰাই কৰি লম আৰু মই নিমখ দি দিছো আৰু হালধি বাৰু নিদু মই ইয়াতে আপোনাৰ ব্লেক পেপাৰ দি দিছিলো এয়া ব্লেক পেপাৰ আপোনাৰ অলপ দি দিলো আৰু এইটো অলপমান ফ্ৰাই কৰি লম বেছি ফ্ৰাই নকৰো অলপমান ফ্ৰাই কৰি লম কোনে পাস্তা খাই ভাল পায় মোক ক'ব দেই কমেন্টত আৰু মানে আজি দিনত ভাত খাইছিলো তো মই ভাবিলো আৰু ভোক লাগিছে কাৰণ ঘৰত থাকিলে মই নাজানো মোৰ পেটত কি হয় নিগনি দৌৰি থাকে নেকি মোৰ ভোক লাগিয়ে থাকে সেইটো কাৰণে আৰু ঘৰতটো কামো কৰি থাকিব লাগে হয়নে বাহিৰতো বাৰু কাম কৰি থাকিব লাগে ডিউটিটো কাম কৰি থাকিব লাগে কিন্তু মানে মোৰ ডিউটিত ইমান ভোক নালাগে মোৰ ঘৰত যিমান ভোক লাগে তো সেইটো কাৰণে মই এনেকে নিজৰ কাৰণে পাস্তা বনাই কেনে থৈ দিও মানে খাই দিও কালিও মই আহি কেনে পাস্তা বনাই কেনে খালো আৰু বেছিকে পাপাই খাই কেনে ঠিক কৰিলে তো আহক আপোনালোকক মই দেখাই আছো মোৰ ৰেচিপি আপোনালোকে আৰু কিবা কিবি যদি ভেজিস দিব বিচাৰে দিব পাৰে জুৱাকালি মই বনাওতে ভিডিও কৰা নহল জুৱাকালি মই আপোনাৰ পেপসিকাম দিছিলো আজি আৰু কেকে হৈ গল নহয় হেতু কাৰণে মই এনেকে দিলো আৰু ইয়া অলপমান এনেকুৱা কেকে ফ্ৰাই হৈছে তাৰ পিছত মই পাস্তাখিনি ইয়াতে ঢালি দিম মই কেতিয়াবা ভাবো যে ডায়েট কৰো কিন্তু মোৰ দ্বাৰা ডায়েট জীৱনতো নহয় গাইস কাৰণ মই ডায়েট কৰিব নোৱাৰো মই ভাবো ৰাতি অলপ খোৱাটো স্কিপ কৰিম কিন্তু মোৰ ৰাতি খোৱাটো মোৰ কেতিয়াবা স্কিপ নহয় কাৰণ যেতিয়া মই মাংস বা কিবা আনো বা দেউতাই আনে তো মোৰ অবিয়াসলি খোৱা যায় আৰু মোৰ ভন্টিৰ হাতৰ মাংস আৰু টেষ্টি কি কম আৰু মানে ইমান টেষ্টি বনাই তাই কেতিয়াবা আপোনালোকক মই ৰেচিপি দেখাইছো বাৰু আপোনালোকে চাইছেও আৰু বহুতে মোক কমেন্টও কৰিছে ভাল লাগিছে কেতিয়াবা খোৱাবা হেনেকে কৈছে আহিব আপোনালোকে মই আপোনালোককো খুৱাম বাৰু আৰু পাস্তা বনাওতে বেছি টাইম নালাগে তো সোনকালে বনাই দিব পাৰি ভেজিস খিনি আপুনি জাস্ট মানে বইল কৰিলে হৈ যায় বেছি টাইম নালাগেও চাওকচোন কিমান টাইম লাগে আৰু কাৰ এনেকে ভাল লাগে খাবলে কমেন্টত জনাব আজিলে বাই